হেল্ল' এছপ্ৰেণ্ট, মই দেৱাশ্ৰী ডেকা আছাম এছপ্ৰেণ্ট চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ এই ক্লাছটো ছেকেণ্ড মুছলিম ইনভিজন অৰ্থাৎ তোমাৰ দ্বিতীয় মুছলমান আক্ৰমণকাৰী অসমত তেখেতৰ বিষয়ে আমি পঢ়িম। তেখেত হৈছে তোমাৰ গিয়াছুদ্দিন ইৰবাজ খিলজী আৰু গিয়াছুদ্দিন ইৰবাজ খিলজীয়ে 1227 অসমলৈকে আহিছিলে। গিয়াছুদ্দিন ইৰবাজ খিলজী দিল্লীৰ চুলতান ইটুক মিশ্ৰৰ অধীনত বংগত তেখেতে গভৰ্ণৰ হিচাপত কাম কৰি আছিলে। ইটুক মিছ কোন হয় তোমালোকে বাৰু জানানে? যেতিয়া আমি ইণ্ডিয়াৰ মিডিভেল হিষ্ট্ৰীটো পঢ়ো এই ইটুক মিছৰ কথা আমি গম পাওঁ। দিল্লীত যে কুটুব মিনাৰটো আছে এই কুটুব মিনাৰ প্ৰতিষ্ঠা কৰা প্ৰথমজন ব্যক্তি আছিলে এই ইটুক মিছ। এই ইটুক মিছৰে গোটেই কুটুব মিনাৰটো কমপ্লিট কৰিব নোৱাৰিলে। তেখেতৰ মৃত্যুৰ পিছত তেখেতৰ জোৱাই কুতুবুদ্দিন এইবাকে এই কুটুব মিনাৰটো তোমাৰ গোটেই কমপ্লিট কৰে। কুতুবুদ্দিন এইবাকক তোমাৰ ৰিয়েল ফাউণ্ডাৰ অফ দ্য কুটুব মিনাৰ বুলি কোৱা হয়। গিয়াছুদ্দিন ইৰবাজ খিলজী যেতিয়া তোমাৰ বংগত গভৰ্ণৰ হিচাপত কৰ্মৰত হৈ আছিলে তেখেতে নিজকে ইণ্ডিপেণ্ডেণ্ট ৰজাৰ দৰে কাম কৰিবলৈ ধৰে আৰু ইটুক মিশ্ৰক গম নোপোৱাকৈ অসমৰ ফালেও প্ৰৱেশ কৰে আৰু ইটুক মিশ্ৰে এই কথাটো গম পায় আৰু তেখেতৰ পুত্ৰ নাছিৰুদ্দিনক বংগলৈকে পঠিয়াই দিয়ে আৰু নাছিৰুদ্দিনে তোমাৰ ইৰবাজ খিলজীক তোমাৰ হত্যা কৰে। তাৰপিছত এই নাছিৰুদ্দিনে বংগৰ শাসনভাৰ নিজৰ হাতলৈকে আনে আৰু বংগৰ শাসনভাৰ হাতলৈকে অনাৰ পিছত তেখেতে কামৰূপ আক্ৰমণ কৰে আৰু সেই সময়ত তোমাৰ কামৰূপৰ ৰজা আছিলে পিঠু আৰু পিঠুকো তেখেতে হত্যা কৰে। তোমাৰ মিডিভেল হিষ্ট্ৰীত মই তোমাৰ পিঠুৰ কথা কৈছিলো যে পিঠু কোন আছিলে। যেতিয়া মহম্মদ বিন বখতিয়াৰ খিলজী প্ৰথম মুছলমান আক্ৰমণ কৰি আছিলে সেই মহম্মদ বিন বখতিয়াৰ খিলজী আক্ৰমণ কৰাৰ সময়ত তোমাৰ পিঠু ৰজা আছিলে আৰু এই পিঠুৱে মহম্মদ বিন বখতিয়াৰ খিলজী তোমাৰ পৰাস্ত কৰি বংগলৈকে খেদি পঠুৱাইছিলে। এই পিঠু আছিলে তেখেত। আন এটা নাম কি আছিলে? বিশ্ব সুন্দৰ দেৱ বা জলপেশ্বৰ। য়োগিনী তন্ত্ৰত তেখেতক জলপেশ্বৰ বুলি আখ্যা দিছিলে। আগৰ ক্লাছত অসমৰ মধ্যকালীন ইতিহাসৰ প্ৰথম পাৰ্টটো তোমালোকে চাবা, তাতে মই গোটেইখিনি ধুনীয়াকৈ এক্সপ্লেইন কৰি থৈ দিছোঁ যে মহম্মদ বিন বখতিয়াৰ খিলজী কেনেকৈ অসমত আহিছিলে, তেতিয়া পিঠুৱে কেনেকৈ তোমাৰ তেখেতক পৰাস্ত কৰিছিলে, এই সকলোখিনি মই ধুনীয়াকৈ এক্সপ্লেইন কৰা আছে, তোমালোকে ভালকৈ চাবা সেইখিনি। নাছিৰুদ্দিনে যেতিয়া তোমাৰ পিঠুক হত্যা কৰে, পিঠুক হত্যা কৰাৰ পিছত পিঠুৰে তোমাৰ বংশৰ এজন উত্তৰাধিকাৰী তেখেত আছিলে সন্ধ্যা আৰু এই সন্ধ্যাক ডিফেক্ট ৰুলাৰ হিচাপত শাসনভাৰ দি কিনে নাছিৰুদ্দিন এই অসমৰ পৰা গুচি যায়। ডিফেক্ট ৰুলাৰ মানে কি গম পোৱা নাই? ডিফেক্ট ৰুলাৰ মানে এনে নামত তোমাৰ ৰজা কিন্তু সকলো ধৰণৰ পাৱাৰ বা ডিচিশ্যনবিলাক তোমাৰ আনি লয়, খালি নামত মানে এটা চেলাৰী বা এটা পেঞ্চন দি কিনে তেখেতক ৰজা হিচাপত মানে তোমাৰ সিংহাসনত বহাই থৈ দিয়ে। থাৰ্ড মুছলমান আক্ৰমণকাৰী হৈছিলে তোমাৰ তুগলিল খান আৰু তেখেতে 1257 অসম আহিছিলে। এই নাছিৰুদ্দিনে পিঠুক হত্যা কৰাৰ পিছত সন্ধ্যাক যেতিয়া ৰজা হিচাপত পাতি থৈ যায় আৰু নাছিৰুদ্দিন তোমাৰ দিল্লীলৈকে গুচি যায়, কিন্তু এই সন্ধ্যা অকল কামৰূপতে বহি নাথাকি তেওঁ বংগৰ কিছু অংশ নিজৰ হাতলৈকে লৈ আহে আৰু বংগৰ কিছু অংশ দখল কৰি কিনে তেওঁ নিজকে তোমাৰ গড়েশ্বৰ উপাধি গ্ৰহণ কৰে। এই তুগলিল খানে সন্ধ্যাৰ বিৰুদ্ধে এটা আৰ্মি ফ'ৰ্চ লৈ আহে তেখেতক আক্ৰমণ কৰিবলৈ আৰু ৰজা সন্ধ্যাই এই তুগলিল খানক তোমাৰ পৰাস্ত কৰি এই তুগলিল খানক তোমাৰ হত্যা কৰে আৰু তুগলিল খানক হত্যা কৰাৰ পিছত সন্ধ্যাই নিজৰ কেপিটেলখন কামৰূপৰ পৰা তোমাৰ কমতালৈ ট্ৰেন্সফাৰ কৰে। ৰজা সন্ধ্যাই নিজৰ কেপিটেলখন কমতালৈকে ট্ৰেন্সফাৰ কৰে কাৰণে তেখেতৰ উপাধিটো কমলেশ্বৰ উপাধি পোৱা হয় আৰু কমতা ৰাজ্যৰ প্ৰতিষ্ঠাপক হ'ল ৰজা সন্ধ্যা। এই ক্লাছটোৰ গোটেই চামাৰীখিনি মই তোমালোকক কৈ দি আছো। 1206 চনত মহম্মদ বিন বখতিয়াৰ খিলজীয়ে অসম আক্ৰমণ কৰে। এই মহম্মদ বিন বখতিয়াৰ খিলজীয়ে যেতিয়া অসম আক্ৰমণ কৰিছিলে অসমৰ ৰজা আছিলে তোমাৰ পিঠু আৰু ছেকেণ্ড তোমাৰ মুছলমান আক্ৰমণকাৰী আছিলে গিয়াছুদ্দিন ইৰবাজ খিলজী আৰু গিয়াছুদ্দিন ইৰবাজ খিলজী 1227 কামৰূপ আক্ৰমণ কৰে আৰু গিয়াছুদ্দিন ইৰবাজ খিলজীৰ সময়তো তোমাৰ পিঠুৱে ৰজা আছিলে, কিন্তু গিয়াছুদ্দিন ইৰবাজ খিলজী পিঠুক হত্যা কৰি সন্ধ্যাক ৰজা পাতে। আৰু থাৰ্ড তোমাৰ মুছলমান আক্ৰমণকাৰী আছিলে তুগলিল খান আৰু এই তুগলিল খান কেতিয়া আহিছিলে? 1257 তুগলিল খান আহিছিলে। সেই সময়ত ৰজা আছিলে তোমাৰ সন্ধ্যা আৰু এই সন্ধ্যাই তোমাৰ তুগলিল খানক হত্যা কৰি নিজৰ কেপিটেলটো কমতালৈকে ট্ৰেন্সফাৰ কৰে। সেইকাৰণে এইটো ৰজা সন্ধ্যাক তোমাৰ কমলেশ্বৰ উপাধি দিয়া হয়। তোমালোক এইদৰে হেণ্ডৰিটেন নোটছত মই মানে হিষ্ট্ৰীটো প্ৰভাইড কৰিম বুলি ভাবিছোঁ, কাৰণ টাইপিং কৰি থাকোঁতে বহুত সময় লাগে আৰু হিষ্ট্ৰীত তোমাৰ চিলেবাছটো এনেও তোমাৰ দীঘলীয়া। চ' যদি কিবা যদি তোমালোকে বুজি পোৱা নাই বা তোমালোকে এই স্পেলিং ধৰিব পৰা নাই তেতিয়াহ'লে মোক কমেণ্ট কৰিবা। আৰু তোমালোকে যেতিয়াই পঢ়া সদায় কণ্টেণ্টৰ ওপৰত ফ'কাছ কৰিবা, মানে ভিতৰৰ তোমাৰ চিলেবাছটোত কি আছে আৰু কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে আৰু আমি গোটেইখিনি বুজি পাইছোঁ নে নাই সেইটো মেইন তুমি ফ'কাছ ৰাখিবা। নেক্সট ক্লাছত আমি মধ্যকালীন অসমৰ ইতিহাসত কমতা, খেম, চুতীয়া, কোচ, আহোম এই গোটেই ডাইনেষ্টিবোৰৰ কথা আমি এটাকৈ পাৰ্ট বাই পাৰ্ট পঢ়িম। আজিলৈকে এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। তোমালোকে ধুনীয়াকৈ পঢ়ি থাকিবা
আৰু মোক ছাবস্ক্ৰাইব কৰি মোৰ চেনেলটো এনেদৰে আগুৱাই লৈ যোৱাত তোমালোকে সহায় কৰিবা আজিলৈকে বাই